এৰা শুনিছানে? চাওচোন অকণমান লৈ আছো। চাদা অকণমান খাই লওঁ। মুখখন বৰকৈ বেয়া লাগিছে। ঘৰখনত অকলে অকলে বহি কলৈ যাওঁ কি কৰোঁ একো ভাবিবই নোৱাৰোঁ। আজি সময়ে সকলো সলনি কৰি পেলালে। মোৰ একালৰ প্ৰিয় ঘনিষ্ঠ বন্ধু ফিৰোজো আজি ঘৰত নাই। ই বেচেৰা ঘৰখনৰ সংসাৰৰ জালত পৰি ক'ত বা কি কৰিবলৈ গৈছে তাৰ কোনো খবৰেই নাই। আগতে একেলগে খোৱা, একেলগে ঘূৰিবলৈ যোৱা, কি সুন্দৰ। এতিয়া তাৰ কোনো খবৰেই নাই। মোৰ পিছেই নেৰিছিল। এতিয়া সময়ে সকলো শেষ কৰি পেলালে। অ' মহিমকা, অ' ঘৰত আছেনে? খালে 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 মোৰ মান সন্মান ইজ্জত গোটেই নোহোৱা কৰি পেলালে। অ' বোৱাৰী বোৱাৰী চাওঁ ইফালে আহাচোন। মানুহ চিনি নোপোৱাকৈ যধে মধে যিটো কৰিবলৈ চেষ্টা নকৰিবি। তই এই ঘৰখনলৈ বোৱাৰী কৰি আনিলোঁ বুলিয়ে সকলো সময়তে সকলো মানুহৰ প্ৰতি শ্ৰদ্ধা ভক্তি নোহোৱাকৈ তই আমাৰ মান সন্মান লাঘৱ কৰিবিনে? যোৱা যোৱা যোৱা। কিডাল শিকাই পঠাইছে জানো বাপেকে? অ' ফিৰোজ, তোমাৰ কথা উলিয়াইছিলোহে, আহি পালাই। বেয়া চেয়া নাপাবা দেই বন্ধু। এইজনীৰ কথা একো ধৰি নাথাকিবা। ধনী ঘৰৰ ছোৱালী যে মানুহৰ প্ৰতি মান সন্মান একোৱেই নাজানে। কিডাল শিকাই পঠাইছে বাপেকে বাৰু কওকচোন, ক'তনো কিখন কৰি আছ? কি খবৰ? আছো আৰু আল্লাহৰ কৃপাত, ভগৱানৰ কৃপাটোত। গুৱাহাটীতে সৰু এটা কোম্পানীত কাম কৰি থাকো। শুনিছা? চাওঁ চাহ কাপ বনাই লৈ আছোন। নাই নাই নালাগে, এই মাত্ৰ ভাত খাই আহিছো। ভাত খাই বাহিৰে বাহিৰে নামাজৰ পৰা আপোনাৰ খবৰ এটা লৈ যাওঁ বুলি আহিলো। হ'লেও ৰবাচোন, ইমান দিনৰ মূৰত আহিছা, একাপ চাহ নোখোৱাকৈনো এৰো কেনেকৈ? যোৱা যোৱা যোৱা। বিচনাত পৰিলেই কেতিয়াবা মনে মনে তোৰ কথা ভাবো। ই বেচেৰা ক'ত বা গৈছে, কি বা কৰিছে। মই আৰু ভাবিছিলো এই কামৰ তাগিদাত আমাকো পাহৰি গ'ল। আপুনিও যে কিবোৰ কয়, কেতিয়াবা সময়ৰ অভাৱৰ কাৰণে আমি একেলগ হ'ব নোৱাৰিলো বুলিয়েই আমাৰ ভালপোৱাৰ বন্ধুত্বৰ এনাজৰীডাল ছিঙি যাব দিব পাৰিমনে? সৰুতে আমি কত যে খেলা ধূলা কৰা, কাৰোবাৰ বাৰীত গৈ ৰবাব টেঙা চুৰ কৰা, এইবোৰ কথা কেতিয়াবা মনত পৰিলে আগৰ সেই দিনবোৰলৈ উভতি যাব মন যায়, নহয়নে মিষ্টাৰ বৰুৱা? তেনেহ'লে কি চিন্তা কৰিছে? আহক উভতি যাওঁ সেই দিনবোৰলৈ। চাব নোৱাৰি এয়া অকমানি আমাৰে পৃথিৱী। বতাহে বতাহে মৰম বৈ থাকে উমলি, কোন ৰূপেৰেও জুখি চাব নোৱাৰি এয়া অকমানি আমাৰে